ৰাজ্যৰ ছ'চিয়েল মিডিয়াত খলকনি তোলা এটা নাম ডিম্পু বৰুৱা। হে দোস্ত মানে নমস্কাৰ ওয়েলকাম বেক টু মাই সেকেন্ড চেনেল নহয় এইটো দোস্ত এইটো হৈছে এটা অদ্ভুত চেনেল বেলেগতকে বেলেগ চেনেল NK TV লগত আন এজন ইউটিউবাৰ বিকাশ চেত্ৰী। কোনোবা বেলেগ ইউটিউবাৰে এনেকুৱা ভিডিঅ' বনাইছে ভিউজ পাই আছে মই সিহঁতক চাই এনেকুৱা ভিডিঅ' বনাওঁ মই পইচা উপাৰ্জন কৰিব পাৰোঁ সেইটো একদম নহয়। সাফল্যৰ জখলাত কেনেকৈ আগুৱাইছে লগত আন এজন ইউটিউবাৰ বিকাশ চেত্ৰী। কোনোবা বেলেগ ইউটিউবাৰে এনেকুৱা ভিডিঅ' বনাইছে ভিউজ পাই আছে মই সিহঁতক চাই এনেকুৱা ভিডিঅ' বনাওঁ মই পইচা উপাৰ্জন কৰিব পাৰোঁ সেইটো একদম নহয়। সাফল্যৰ জখলাত কেনেকৈ আগুৱাইছিল দুয়ো। আজিৰ দৰবাৰত ইউটিউবৰ পৃথিৱী। ডিম্পু বৰুৱা বিকাশ চেত্ৰীয়ে সদৰি কৰিলে ছ'চিয়েল মিডিয়াত সফল হোৱাৰ আঁৰৰ কাহিনী। কনচাল্টিং এডিটৰ প্ৰণয় বৰদলৈ।